আজি দিনটো বহুত কাম কৰিলোঁ, বহুত মানে ব্যস্তৰ মাজেৰে মোৰ দিনটো পাৰ হ'ল। আৰু এতিয়া মই গা পা ধুই মানে ৰান্ধনী ঘৰলৈ গ'লোঁ। এয়া মই ভাবিলোঁ যিহেতুকে আজি বহুত মানে সময়টো বহুত মানে ব্যস্তৰ মাজেৰে পাৰ হ'ল, গতিকে বহু কাম কৰিলোঁ, মানে ইমান মানে ভাগৰি পৰিছোঁ। গতিকে মই ভাবিলোঁ আজি ৰাইচ কুকাৰতে একেলগে গোটেইখিনি মই মিক্স কৰি বনাই দিওঁ। আৰু এয়া মই বনাই আছোঁ, আপোনালোকে চাওকচোন। একেলগে গোটেইখিনি আমি কেতিয়াবা এনেকুৱা ভাগৰুৱা হৈ যাওঁ, দিনটো বহুত কষ্ট হয়, মানে বহুত কাম কৰিব লগা হয় ঘৰত। গোটেই মেনেজ কৰি খোৱাটো আমি কৰিব লাগে যিহেতুকে, আৰু সেইকাৰণে মই ভাবিছোঁ আজি গোটেই মিক্স কৰি মই মানে চব্জি বিৰিয়ানী বনাই দিওঁ, যাতে আমাৰ চব্জিটো সোৱাদ দৰে হয়, লগতে আমাৰ মানে পেটো ভৰে, এনেকুৱা হয়। গতিকে সেয়ে মই একেলগেই বনাইছোঁ আজি, আৰু আপোনালোকে দেখি আছে। আৰু খায়ো বহুত সোৱাদ লগা হয়, যিহেতুকে মছলা গোটেইখিনি মই দিয়াই গৈছে, গতিকে ভালে লাগিব খাই। আৰু এয়া মই বনোৱা হৈয়ে গ'ল, আৰু এতিয়া মই অলপমান দেখাই দিছোঁ, বনাই উলিয়াই মই দেখাই দিম। খুব ধুনীয়া হৈছে, কালাৰো ভাল আহে, লগতে খায়ো সোৱাদ লগা হৈ যায়। কাৰণ ইয়াতে মই চব্জি মানে বিলাহী চব্জি এনেকুৱা গোটেইখিনি দিছোঁ। এয়া আমাৰ মানে বিৰিয়ানী ৰেডি হৈ গ'ল। সঁচাকৈ খুব দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈ খুব ধুনীয়া লাগিছে খাই। আৰু এতিয়া মই আজৰি পালোঁ, ৰাতি হৈয়ে গ'ল, গতিকে এতিয়া মই অলপ বিচনালৈ আহিলোঁ ৰেষ্ট কৰিবলৈ। ৰেষ্ট মানে এতিয়া মই শুম আৰু মোৰ ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব, আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি